BPF long live, long live, long live, BPF long live, long live, long live, हाग्रामा महिलारि जिन्दाबाद, जिन्दाबाद, जिन्दाबाद। BTC बिसायख'थिया जेसेबांनो खाथि सफैदों BPF दोलोखौ अनसायनायाबो बांनो हमनायखौ नुनो मोनदों। अदेबानि BPF दोलोआबो जानजि खानानै ओंखारबाय। बे खेबाव जायखिजाया लामाजोंनो हाग्रामायाबो सरकार दानो थाखाय जुजिगासिनो दं। BPFनि खालाइगाव प्राइमारिजों लोब्बा लाखिनानै दिनै सेंगापारायाव मोनसे आफादारि मेल खुंनाय जायो आरो बे मेलाव मिरु आफादनि आफादारि नेहाथारि कृष्णकान्त बर'आ बाहागो लायो। BPFनि मिरु आफादारि नेहाथारि कृष्णकान्त बर'आ BTCनि बिसायख'थिखौ लानानै साननैसो सिगां खालाइगावआव फैनानै गिबि मन्त्रि डक्टर हेमन्त बिश्व शर्मानि बिबुंथिखौ सोंखारिदोंमोन। আমার নিজ খালাইগাঁও প্ৰাইমাৰী সমিতিৰ উদ্যোগত যিখন সাংগঠনিক সভা অনুষ্ঠিত হ'ল, ইয়াতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰায় 30 জন মানুহে জইন কৰিলে। আজি আপোনালোকে জানে যে বিশেষকৈ আমাৰ মধুবাৰী সমষ্টিত আমি যথেষ্ট সংখ্যক জনসাধাৰণক আমাৰ দললৈ আমি আকোৱালি লৈছোঁ আৰু আজি আমাৰ এই আদিবাসী সভাটো যথেষ্ট সংখ্যক মানুহে জইন কৰিলে আৰু BPF দল এইবাৰ মধুবাৰী সমষ্টিত জয়ী হোৱাটো নিশ্চিত। লগতে আমাৰ BTCটো আমি 25ৰ পৰা 26খন আসন পাবলৈ সক্ষম হ'ম আৰু আমি নিশ্চিত হৈ আছোঁ যে এইবেলি আমাৰ হাগ্ৰামা মহিলাৰী ছাৰ পুনৰবাৰ BTCৰ চিফ হিচাপে নিৰ্বাচিত হ'ব। আৰু আপোনালোকে জানে যে বৰ্তমানৰ আমাৰ যিখন চৰকাৰ তেওঁলোকে সম্পূৰ্ণৰূপে এটি বিফল চৰকাৰ, উন্নয়ন কৰিবলৈ তেওঁলোকে সক্ষম হোৱা নাই। একমাত্ৰ 5 বছৰ আমি দেখিছোঁ আমাৰ যিজন BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁলোকে কথাৰে একমাত্ৰ মানে 6 মাৰিব বিচাৰে, সেঞ্চুৰী কৰিব বিচাৰে। কিন্তু আমি জানো যে কথাৰে 6 আৰু সেঞ্চুৰী মাৰিলে নহ'ব, ফিল্ডত তেওঁলোকে কাম কৰি দেখাব লাগিব। যোৱা 5 বছৰ তেওঁলোকে একোৱে কৰিব নোৱাৰিলে, চকুত লগা ধৰণৰ মানে ৰাইজৰ উন্নয়ন কৰিব নোৱাৰিলে। গতিকে এইবেলি ৰাইজে সম্পূৰ্ণৰূপে পৰিৱৰ্তন বিচাৰিছে আৰু আমিও বিচাৰিছোঁ যে আমাৰ মধুবাৰীখন আমাৰ BPF দল জিতিব লাগে। আমাৰ ইতিমধ্যে 5 জন কেণ্ডিডেট আমাৰ আছে। গতিকে আমাৰ চিফ ছাৰে 5 জনৰ ভিতৰত যিকোনো এজনক নিৰ্বাচিত কৰিব আৰু ৰাইজেও আগ্ৰহী হৈ আছে। আমি জানো যে এইবাৰ আমাৰ মধুবাৰীখন বিপুল ভোটত জয়ী হ'ব। বৰ্তমানৰ যিটো BJP চৰকাৰ এওঁলোকে বিভাজনমূলক নীতিৰে চৰকাৰখন চলাব বিচাৰিছে। গতিকে এইটো এটা সম্পূৰ্ণৰূপে দুৰ্ভাগ্যজনক কথা। আমাৰ ভাৰতবৰ্ষত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ ব্যৱস্থা নাই, কিন্তু তেওঁ যিবিলাক বক্তব্য আমাৰ কলেগাঁৱত ৰাখিলে আমাৰ মধুবাৰীৰ ৰাইজ বা BTC-বাসী ৰাইজ সম্পূৰ্ণৰূপে অসন্তুষ্ট। ইয়াতে তেওঁ শ্ৰেণী বিভাজন কৰি ফেলে আমাৰ ৰাইজৰ ভিতৰত এটা বিভাজন নীতিৰে তেওঁলোকে ভোট গ্ৰহণ কৰাৰ কাৰণে চেষ্টা চলাই আছে। গতিকে আমি এই কথাবিলাকক কেতিয়াও আমাৰ ৰাইজে মানি নলয়। BTCত আমি BTC সৃষ্টি হোৱাৰ পৰাই আমি বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত হৈ আমি BTCখনৰ উন্নয়ন বিচাৰিছোঁ। আপোনালোকে জানে যে আমাৰ অসমৰ এই উত্তৰাঞ্চল BTCখন সম্পূৰ্ণৰূপে এটি অনুন্নত অঞ্চল আছিলে। আমাৰ ইয়াতে ৰাস্তা ঘাট নাছিল, কোনো ধৰণৰ পানীৰ ব্যৱস্থা নাছিলে, সুস্বাস্থ্যৰ ব্যৱস্থা নাছিলে। কিন্তু BTC সৃষ্টিৰ পিছত আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে যথেষ্ট উন্নয়ন কৰিবলৈ সক্ষম হৈছিল। কিন্তু তেওঁলোকে প্ৰৰোচনামূলকভাৱে পৰিৱৰ্তনৰ শ্লোগান দি UPPL আৰু BJP চৰকাৰ ইয়াতে আহিলে যদিও তেতিয়া আমি 17খন সিট পাবলৈ সক্ষম হৈছিলোঁ, কিন্তু আমাক চৰকাৰ বনাবলৈ দিয়া হোৱা নাছিল। গতিকে আজি আমি আমাৰ ৰাইজসকল আজি সজাগ হৈছে আৰু সম্পূৰ্ণ BTCতে ৰাইজে আমাৰ BPF দলক বিচাৰিছে, আমাৰ হাগ্ৰামা মহিলাৰী ছাৰক বিচাৰিছে। আমাৰ BTCত কোনো ধৰণৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাই। আমি সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিক। আমি নিজকে কেতিয়াও দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি নাভাবোঁ। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ এগৰাকী সন্মানীয় মুখ্যমন্ত্ৰী, তেখেতৰ মুখত এই ধৰণৰ বক্তব্য কেতিয়াও শোভা নাপায়। আমি তেখেতক এইকাৰণে গৰিহণাই দিছোঁ। ইয়াতে বিভাজনৰ ৰাজনীতি কৰিবলৈ আহিছে তেখেতে। কিহৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক? আমাক কি তেওঁলোকে সদায় দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰি ৰাখিব বিচাৰিছে? এইটো তেওঁলোকৰ মনোভাৱ। তাৰ পৰা স্পষ্ট হৈছে যে আমাক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে অলৰেডি ব্যৱহাৰ কৰি আছে আৰু আমাক মানে প্ৰলোভন দি তেওঁলোকে প্ৰথম শ্ৰেণীৰ নাগৰিক কৰিব বিচাৰিছে। আমাৰ 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ যিটো চুক্তি, সেই চুক্তিয়ে আমাক যিখিনি অধিকাৰ আনি দিলে তেতিয়াৰ পৰা আমি প্ৰথম শ্ৰেণীৰ নাগৰিক। ইয়াৰ আগতেও যদি আছিলোঁ আমাক স্বীকৃতি দিবলৈ টান পাইছিল, কিন্তু সেই সময়ৰ যি ত্ৰিপাক্ষিক চুক্তি আছিল সেই চুক্তিয়ে আমাক প্ৰথম শ্ৰেণীৰ নাগৰিক ৰূপে স্বীকৃতি দিছে আৰু আমি সদায় প্ৰথম শ্ৰেণীৰ নাগৰিক হৈয়ে থাকিম।